হেল্ল' এভৰিৱান, ভিডিঅ'টো প্ৰথমতে সকলোলৈকে ৰঙৰ উৎসৱ হোলীৰ বহুত শুভেচ্ছা জনালোঁ। আৰু এয়া মই গ'লোঁ হোলী খেলিবলৈ বুলি, যিহেতু আমাৰ ইয়াতে গাঁৱৰ সকলো ল'ৰা ছোৱালী মিলি হোলী খেলা হয় আৰু ময়ো ওলাই গ'লোঁ। আৰু গৰঙা মন্দিৰত যিহেতু হোলী উৎসৱ পতা হয়, মেলা হয়, বৰষাৰাণী বিষয়া পাৰ ঘৰত, আৰু তেওঁলোকে পূজাভাগ অনুষ্ঠিত কৰে আৰু মেলাভাগ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। আৰু তাতো বহুতে হোলী খেলিবলৈ যায় বাৰু, কিন্তু আমি গাঁৱতো খেলোঁ আৰু তাতে যোৱাবিলাক ইয়াতে খেলি কৰি তালৈ খেলিবলৈ বুলি যায়। আৰু হোলী খেলি হোৱাৰ পিছত গোটেইকেইজনী পথাৰলৈ বুলি গ'লোঁ। আৰু যিহেতু প্ৰতিবাৰে পথাৰতে গা ধোৱা হয়, কিন্তু এইবাৰ নহ'ল বাৰু, যিহেতু খেতিত পানী লৈ আছিলে। আৰু আমি পথাৰত এনেই এবাৰ গ'লোঁ, গৈ ঘৰলৈ আহি গা পা ধুলোঁ। আৰু 3টামান বজাত গোটেইকেইজনী মেলা চাবলৈ বুলি গ'লোঁ। পবিতৰাতে যিহেতু গৰঙা মন্দিৰ আছে, সেইবাবে ওচৰতে হয় আৰু এদিন মেলা চাবলৈ প্ৰতিবাৰে যোৱাই হয়, আৰু প্ৰতিবাৰৰ দৰে এবাৰো মেলা চাবলৈ বুলি ওলালোঁ। আমি মেলা ঠাই পালোঁগৈ আৰু গাড়ী, টমটম, বাইক যিহেতু আধাতে থৈ যাব দিয়ে, সেইবাবে আধা অকণমান খোজকাঢ়িব লাগে। আৰু গোটেইকেইজনীয়ে নিজৰ পচন্দ মতে কিবা এটা কিনিলোঁ, আৰু মই পিছত দেখাম বাৰু কি কিনিলোঁ। তাৰপিছত লগৰজনীয়ে ক'লে হাতত বোলে তাই ষ্টিকাৰ মেহেন্দি লগাই, তাৰপিছত তাই লগালে। লগোৱাৰ পিছত কিবা এটা খালোঁ, খাই লৈ সকলোৱে ক'লে পাণ খাম বুলি, আৰু পাণ খালোঁ। খাই তাই জিলাপি টেষ্ট কৰি আছিল ঘৰলৈ আনিবলৈ, আৰু বহুত টাইম হ'ল, সেইবাবে ঘৰলৈ যাবলৈ ওলালোঁ। আৰু ঘৰ আহি পালোঁ আহি, তাৰপিছত মানে চেণ্ডেল হাতত ল'ব লগা অৱস্থা ৰাইজ। তাৰপিছত আমি দুইজনী কিবা কিবি অকণ কিনিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।